কৰিলে ধেমালি কথা নহয় তোমাক ফটো তুলিবলৈ ক'লে এখন কপি নাপায় এনেকৈ শ্বুটিঙৰ মাজত কাজিয়া কৰি মই নোচোৱা ফটো তুলি মই ফটো এটা কপি তুলি দিয়াচোন দুটা কপি তুলি দিছে দুটা সুন্দৰ অভিনয়ে এনেদৰে ভিডিঅ'ৰ কামবোৰ আগবাঢ়ি গৈ আছে চাওক সকলোৱে শেষলৈকে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আছোঁ বৰ্তমান গুৱাহাটীত আৰু গুৱাহাটীত ইমান সোনকালে উঠি পেলাই ক'লৈ যাম কি কৰিম আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাই যাম। আজি বৰপেটা বেলেগ এটা দিন আৰু সেই দিনটোত আজি এনেই ওলাই যাওঁ গুৱাহাটীত ইমান সোনকালে। আপোনালোকে চাই যাব মোৰ ভিডিঅ'ৰ জৰিয়তে, ভিডিঅ'টো চালেই গম পাব আমি ইমান ৰাতিপুৱাই ক'লৈ গৈ আছোঁ, কি কামত গৈ আছোঁ। ভিডিঅ'টো চাই যাওক আৰু আহক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আছোঁ বৰ্তমান গীতানগৰ আৰু গীতানগৰৰ পৰা এনেদৰে ওলাই গৈছোঁ ৰাস্তাৰ সন্মুখলৈ আৰু ৰাস্তাৰ সন্মুখত কোন আছে আপোনালোকক দেখুৱাম। বহুত দিনৰ মূৰত আকৌ আজি লগ হৈছোঁহি, দেখুৱাম কি কামত গৈ আছোঁ। দেখিলেই গম পাব এইটো কামতহে ঘূৰি ফুৰিছে বুলি চাব। আজি আছোঁ মই মোৰ দাদাৰ লগত। কোন দাদা চাওক। হেল্ল', আমি গৈ আছোঁ ইফালে। ক'ত গৈ আছোঁ ক'ব। হেল্ল', ক'ত গৈ আছোঁতো কম পিছত। আৰু এয়া মোৰ কাষত আছে ডাবু। বৰ্তমান আমি আহি আছোঁ আৰু আহি আমি পাই গ'লোহি আমাৰ লক্ষ্যস্থান। আৰু আপোনালোকে থাম্বনেইল চাই গম পাইছে যে কি কামত আমি আহিছোঁ। এটা সুন্দৰ পৰিৱেশ আপোনালোকে চাওক, সেইটো এটা সুন্দৰ পৰিৱেশ। আৰু আপোনালোকৰ মৰমৰ আৰু আমাৰো মৰমৰ অৰণ্যম দোৱাৰাৰ ভিডিঅ' দৃশ্যগ্ৰহণৰ বাবে আমি আহি পালোহি এইখন ঠাই। ইমান সুন্দৰ। মই বিশেষকৈ চিনাকি কৰি দিব লগা কথাই আহি নপৰে, কিয়নো চবেই সকলোৱে চিনি পায় বেহাৰবাৰী আউটপোষ্টৰ বিশেষ অভিনেতা পাইছে দীপজ্যোতি দা। দীপজ্যোতি দাই গগনা বজাইছে, কি ধুনীয়া সুন্দৰ ধেমেলীয়া কথাৰে এনেদৰে কামবোৰ হৈ গৈছে। আৰু এয়া অনন্যা বা এনেদৰে খোপা বন্ধাই আছে আৰু চিমিবাই এনেদৰে মেকআপ কৰি খোপাটো বান্ধি দি আছে আৰু সকলোৰে মেকআপ বৰ্তমান হৈ গৈছে আৰু এনেদৰে সকলোৱে টেংচালি মাৰি আছে চবৰ লগতে। দাদাই ধুতি পিন্ধি আছে, ৰমেন দাই গুৰিলে আহিছোঁ জমনি কৰি আছে স্মক। কি কয় এতিয়া কাহিনীটো মানে অলপ বেলেগ মানে ধুতি পিন্ধা কাহিনীটো অলপ বেলেগ। বিহু ধুতি বেলেগ আৰু দহা সকাম বিয়াৰ ধুতি মানে ষ্টাইলটো বেলেগ। গতিকে মই আজি শ্বুটিঙতো বেলেগ। আচলতে মই যিটো আজি জ্ঞান আহৰণ কৰিলোঁ, এইটো মই বহুত ভালকৈ জ্ঞান আহৰণ কৰিলোঁ বুলি মই অনুভৱ কৰিছোঁ। মানে অসমীয়াত ক'বলৈ গ'লে ফিল কৰিছোঁ। সেই ফিল্ডটো পূৰা আচৰিত ন। সেই ফিল্ডটোত মানে সেই ফিল্ডখনত আৰু ফুটবল খেলিব পাৰি আৰু। ঠিক আছে। আপোনালোকে দেখিছে হেমমালিনী ধৰ্মেন্দ্ৰ গীতটিৰ ভিডিঅ' অভিনয় কৰি আছে। এয়া চাওক কি সুন্দৰ অভিনয়। এখনৰ ঠাইত ফটো কথা ক'লে কথা নুশুনা ল'ৰা। কি কৰিলে ধেমালি কথা নহয় তোমাক ফটো তুলিবলৈ ক'লে এখন কপি নাপায় এনেকৈ শ্বুটিঙৰ মাজত কাজিয়া কৰি মই নোচোৱা ফটো তুলি মই ফটো এটা কপি তুলি দিয়াচোন দুটা কপি তুলি দিছে দুটা। এতিয়া মোবাইল বুলি একো কথা নাই, আগৰ দিনত হ'লে দিলে গ'লহেঁতেন নহয়। মোক একপি আমুকলে থৈছিলোঁ বুজি নাপায়। সেইটোৱে এইবিলাক মানে অভাৰ এক্টিং কৰা মানুহ নাপায় ধেমালি নহয় ন। তই হাঁহি আছ যে তুমি ভালকৈ খোজা। এয়া অসমবাসী ৰাইজৰ আগত মই নহয় এইকেইটা পাওঁ জোৰত চেনেল কিমান 350 টকা চেনেল কি একুৱা লাইট হয়। দেখিছে আপোনালোকে কি সুন্দৰ এটা পৰিৱেশ আৰু পৰিৱেশৰ মাজত এনেদৰে গানটোৰ ভিডিঅ' শ্বুটিং কৰি আছে। চাওক সুন্দৰ অভিনয়ৰ জৰিয়তে হেমমালিনী ধৰ্মেন্দ্ৰ গীতটিৰ ভিডিঅ' কাম ইতিমধ্যে সমাপ্ত হৈছে আৰু সকলোৱে অৰণ্যম দুৱাৰাৰ চেনেলত এই ভিডিঅ'টো সম্পূৰ্ণৰূপে পাব। সকলোৱে চাব বুলি আশা কৰোঁ।